নমস্কাৰ সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ছাত্ৰ ছাত্ৰী ভালে আছা। আজি BA থাৰ্ড ছেমিষ্টাৰ আছামিজ মেজৰ অসমীয়া সাহিত্য প্ৰৱেশ কিতাপখনৰ হীৰেণ ভট্টাচাৰ্যৰ সৰসন্ধান এটি আলোচনা এই পাঠটোৰ কিছু চমু প্ৰশ্নোত্তৰ আগবঢ়াইছোঁ। যদি ভিডিঅ'টো প্ৰথমবাৰ চাই আছা প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা আৰু ওচৰতে থকা বেল আইকনটো অন কৰি দিবা যাতে মই দিয়া ভিডিঅ' সকলোতকৈ প্ৰথমতে পোৱা। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। হীৰেণ ভট্টাচাৰ্যৰ সৰসন্ধানী এটি আলোচনা। ১ নম্বৰ, সুগন্ধি পখিলাৰ কবি বুলি কোনজন ব্যক্তি খ্যাত? উত্তৰ, সুগন্ধি পখিলাৰ কবি বুলি হীৰেণ ভট্টাচাৰ্য খ্যাত। ২ নম্বৰ, প্ৰেম আৰু ৰদালিৰ কবি বুলি কোনজন ব্যক্তিক জনা যায়? উত্তৰ, হীৰেণ ভট্টাচাৰ্য। ৩ নম্বৰ, হিৰদা নামেৰে কোনজন ব্যক্তি জনাজাত? উত্তৰ, হীৰেণ ভট্টাচাৰ্য। ৪ নম্বৰ, হীৰেণ ভট্টাচাৰ্য ক'ত জন্ম হয়? উত্তৰ, ১৯৩২ চনত যোৰহাট জিলাত। ৫ নম্বৰ, হীৰেণ ভট্টাচাৰ্যই লাভ কৰা দুটা বঁটাৰ নাম লিখা। উত্তৰ, ১ নম্বৰ, সাহিত্য অকাডেমী বঁটা ১৯৯২, ২ নম্বৰ, অসম উপত্যকা বঁটা ২০০০। ৬ নম্বৰ, শব্দৰ যাদুকৰ বুলি কোনজন ব্যক্তি খ্যাত? উত্তৰ, হীৰেণ ভট্টাচাৰ্য। ৭ নম্বৰ, হীৰেণ ভট্টাচাৰ্যৰ দুখন কাব্য সংকলনৰ নাম লিখা। উত্তৰ, ১ নম্বৰ, ৰৌদ্ৰ কামনা ১৯৬৪, ২ নম্বৰ, শস্যৰ পথাৰ মানুহ ১৯৯১। ৮ নম্বৰ, সুগন্ধি পখিলা কবিতা পুথিখনৰ ৰচক কোন? উত্তৰ, সুগন্ধি পখিলা কবিতা পুথিখনৰ ৰচক হ'ল হীৰেণ ভট্টাচাৰ্য। ৯ নম্বৰ, হীৰেণ ভট্টাচাৰ্যই সৰসন্ধান কবিতাটো কিমান চনত ৰচনা কৰিছিল? ১৯৬৪ চনত। ১০ নম্বৰ, হীৰেণ ভট্টাচাৰ্যৰ কোনটো কবিতাত প্ৰতীক আৰু চিত্ৰকল্পৰ প্ৰভাৱ দেখা যায়? উত্তৰ, হীৰেণ ভট্টাচাৰ্যৰ সৰসন্ধান কবিতাত প্ৰতীক আৰু চিত্ৰকল্পৰ প্ৰভাৱ দেখা যায়। ১১ নম্বৰ, হীৰেণ ভট্টাচাৰ্য সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা। উত্তৰ, চিত্ৰবন আৰু মনন। ১২ নম্বৰ, কবি হীৰেণ ভট্টাচাৰ্যই কোনখন কবিতা পুথিৰ বাবে সাহিত্য একাডেমী বঁটা পাইছিল? উত্তৰ, কবি হীৰেণ ভট্টাচাৰ্যই সুগন্ধি পখিলা কবিতা পুথিৰ বাবে সাহিত্য একাডেমী বঁটা পাইছিল। ১৩ নম্বৰ, ইয়াতে বান্ধিছিলা তোমাৰ যৌৱনৰ তেজী ঘোঁৰা। হীৰেণ ভট্টাচাৰ্যই যৌৱনৰ তেজী ঘোঁৰা বুলি কিহক বুজাইছে? উত্তৰ, উক্ত বাক্যশাৰী সৰসন্ধান কবিতাৰ অন্তৰ্গত। ইয়াত কবিয়ে যৌৱনৰ তেজী ঘোঁৰা বুলি মানুহৰ মনৰ এক কোণত জাগত হৈ ৰোৱা বিপ্লৱী চেতনাৰ এক তেজাল প্ৰতীক হৈ ধৰা দিছে। চ'তৰ নিদাস আৰু বহাগৰ হেজাৰটা ধুমুহা পাৰ হৈ আহি কবিয়ে পুনৰ এদিন নিজৰ মাজতে বিচাৰি চাইছে সেই ঘোঁৰা। সেই ঘোঁৰাটো তজবজীয়া হৈ নাথাকিলেও এতিয়াও যেন চেকুৰি আছে কবিৰ মনৰ সপোনত ইত্যাদি। ১৪ নম্বৰ, কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতাত কি কবিতাৰ প্ৰতিধ্বনি শুনা যায়? উত্তৰ, জাপানী হাইকু কবিতাৰ প্ৰতিধ্বনি শুনা যায়। ১৫ নম্বৰ, হীৰেণ ভট্টাচাৰ্যৰ কবি পৰিচয় দাঙি ধৰা। উত্তৰ, অসমীয়া কাব্য জগতত সুগন্ধি পখিলাৰ কবি হিচাপে সমাদৃত হীৰেণ ভট্টাচাৰ্য দেৱৰ জন্ম হৈছিল যোৰহাটত। অসমীয়া আধুনিক কবিতাত সাৱলীনতাৰ সুৰ বোৱাই কবিগৰাকীয়ে ছপা শালৰ কাম, শিক্ষকতাৰ লগতে চিত্ৰবন নামৰ প্ৰেছৰ গৰাকী হিচাপেও কৰ্মজীৱন অতিবাহিত কৰিছিল। তেখেতে চিত্ৰবন, মনন আৰু আন্তৰিক নামৰ কাকতৰ সম্পাদনা কৰিছিল। কবি হিচাপে ভট্টাচাৰ্যদেৱ আছিল অন্যতম জনপ্ৰিয়। তেখেতৰ কবিতাৰ সংকলন হ'ল ৰৌদ্ৰ কামনা, তোমাৰ বাহী, সুগন্ধি পখিলা, বিভিন্ন দিনৰ কবিতা, শইচ পথাৰ মানুহ ইত্যাদি। কবিগৰাকীৰ কবিতাত জাপানী হাইকু কবিতাৰ প্ৰতিধ্বনি শুনা যায়। যদি আজি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা আৰু ওচৰতে থকা বেল আইকনটো অন কৰি দিবা যাতে মই দিয়া ভিডিঅ' সকলোতকৈ প্ৰথম